গাৰ্লছ হোষ্টেলত নিশা উলংগ নৃত্য ড্ৰাই ক্লিন বিপ্লৱক বিশ্বৰ ইতিহাসত আপুনি বহু বিপ্লৱৰ কথা পঢ়িছে বহু বিপ্লৱৰ কথা শুনিছে ভাৰতৰ ইতিহাসৰ পৃষ্ঠাও ভৰি আছে বহু ঐতিহাসিক বিপ্লৱৰ জিয়া তথ্যৰে আৰু আমাৰ অসমৰ ইতিহাসও বিপ্লৱ বুলি ক'লে বিপ্লৱৰ স্লোগান শুনিলেই বিপ্লৱী সত্তাৰ ব্যক্তি মাত্ৰেই গাৰ তেজ তক বগাই উঠে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়েও বিপ্লৱ কৰিছিল সত্যাগ্ৰহ কৰিছিল দেশৰ স্বাধীনতাৰ বাবে নেলসন মেণ্ডেলাইও বিপ্লৱ কৰিছিল বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ চকুত সন্ত্ৰাসবাদী আৰু নিজৰ ভাষ্যত বিপ্লৱী আলফা স্বাধীনেও নিজৰ ভাষ্য অনুসৰি বিপ্লৱ কৰিছে স্বাধীনতাৰ বাবে কিন্তু এইবাৰ বিপ্লৱৰ কাণ্ড কাৰখানাই বেলেগ মানে ঘূৰ কলিকালৰ বিপ্লৱ আজিৰ এই প্ৰতিবেদন লৈ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই নিশিতা কলিতা এতিয়াৰ বিপ্লৱ বৰ বেচৰম হৈছে মানে বৰ নিলাজ এতিয়া দুলিয়াজনত বিপ্লৱ হৈছে আৰু এই বিপ্লৱ কৰিছে স্বয়ং বিপ্লৱেই এই বেচৰম বিপ্লৱ আৰম্ভ কৰা যুৱকজনৰ বেয়া নাপাব যুৱকজন বুলি নকওঁ দিয়ক কাৰণ যুৱকজন শব্দটো ইয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় অসমীয়া অভিধানৰো খং উঠিব এই যুৱকটোৰ নামেই বিপ্লৱ এই বিপ্লৱ দাস থাকে দুলিয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ এ টাইপ কোৱাৰ্টাৰত নামে ধামে সব ঠিকেই আছিল কিন্তু বপুৰাৰ বিপ্লৱ কৰাৰ তৰিকাটোৱে আছিল বৰ বেচৰম ব্যক্তি দল সংগঠনে বিপ্লৱ কৰে ন্যায্য প্ৰাপ্যৰ বাবে ব্যক্তি দল সংগঠনে বিপ্লৱ কৰে শাসকৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে শোষণৰ বিৰুদ্ধে দাবী তুলে ন্যায্য প্ৰাপ্য প্ৰদানৰ কিন্তু কি আচৰিত এইটো বিপ্লৱে আকৌ বিপ্লৱ কৰে নিশা ছোৱালী হোষ্টেলৰ কাষত কলেজীয়া ছোৱালীবোৰৰ সন্মুখত ইয়াৰ দাবী কি লাগে ইয়াক ই আচলতে বিচাৰিছে কি আৰু এই হোষ্টেলৰ বেচেৰি ছোৱালীবোৰে ইয়াক দিবনো কি আমি বুজি নাপাওঁ নিশা ছোৱালীবোৰৰ ওচৰত ই কি বিচাৰে বুজাইহে বুজে শ্যামন্তক মণি আৰু নুবুজাৰ বাবে ... কিন্তু এই বিপ্লৱৰ বিপ্লৱী দাবীটোহে বৰ বেয়া বৰ বেচৰম দাবী পাই তৈলনগৰী দুলিয়াজনৰ এইটো বিপ্লৱে আকৌ বিপ্লৱ কৰে নিশাহে অলপ আন্ধাৰ হৈ আহিলে ইয়াৰ শৰীৰত তাৰ সেলফ ষ্টাইল বিপ্লৱী ভাৱটো জাগি উঠে বিপ্লৱৰ বিপ্লৱী স্থান হৈছে আকৌ ছোৱালী হোষ্টেলৰ কাষত শুভ সময় নিশা 10 বজাৰ পাছত দুলিয়াজান কলেজৰ গাৰ্লছ হোষ্টেলৰ ছোৱালীবোৰ কিছুদিনৰে পৰা অজান আশংকাত ভুগিছিল নিশা হলেই কোনোবাই শিল দলিয়াই বৰ নিলজ কটা নিধক নিশা হলেই এই পাখণ্ড বিপ্লৱ দেখে ছোৱালী হোষ্টেলৰ কাষৰ নিৰ্জন স্থানত উপস্থিত হৈ ছোৱালীৰ ৰুমলৈ শিল দলিয়াই নিশা হলেই ছোৱালী হোষ্টেলত ইয়াৰ বিপ্লৱ কৰো লাগে আৰু কি জানে ছোৱালীয়ে জুমি চালেই এই লম্পতে তাৰ বিপ্লৱী কাৰ্য আৰম্ভ কৰি দিয়ে ছোৱালীয়ে জুমি চালেই লম্পট বিপ্লৱে গাৰ কাপোৰ খুলি অশ্লীল অংগী ভংগী দিয়া ষ্টাৰ্ট কৰে নিজৰ পিন্ধি থকা পেণ্টৰ চেইন খুলি দেখুৱাই শৰীৰৰ প্ৰাইভেট পাৰ্ট হোষ্টেলৰ ছোৱালীবোৰক পেণ্ট খুলি প্ৰাইভেট পাৰ্ট দেখুৱাবলৈ নিত্য বিপ্লৱ আহে বিলাসী XUV 500ত নম্বৰ AS06Z7683 পিছে বপুৰাৰ দিন বৰ বেয়া আছিল হোষ্টেলৰ ছোৱালীবোৰে এই কুকাণ্ডৰ বিষয়ে শিক্ষক আৰু বয়জ হোষ্টেলক অৱগত কৰাত জাঙৰ খাই উঠিল সকলো হোষ্টেলত থকা ল'ৰা তাতে নিজৰ কলেজৰ ছোৱালীৰ ওপৰত বেলেগৰ বেদখল প্ৰচেষ্টা মুঠতে দয়া নাই ক্ষমা নাই এনেই বুঢ়ী নাচনি তাতে আকৌ নাতিয়েকৰ বিয়া ল'ৰাবোৰৰ গা হাতখন লাগিল অথৰিটিৰ গ্ৰীণ সিগনেল পাই খলনায়কক ধৰাৰ ফন্দি পাতিলে বপুৰা বিপ্লৱ আকৌ আহিল ছোৱালী হোষ্টেললৈ শিলগুটি দলিয়াই আমন্ত্ৰণ কৰিলে ছোৱালী দৰ্শকক তাৰ টিকটবিহীন নাটকখন চাবলৈ দৰ্শকে জুমি চালে বিপ্লৱে আৰম্ভ কৰি দিলে পেণ্ট খুলি শৰীৰৰ গোপন অংগ দেখুৱাবলৈ গাৰ কাপোৰ খুলি অশ্লীল অংগী ভংগী দিয়া আৰম্ভ কৰি দিলে আৰম্ভ হৈছিলে ভিলেন হাজিৰ কাষত লুকাই থকা বয়জ হোষ্টেলৰ লৰাই হাতে লুটে ধৰিলে বিপ্লৱক আৰ্মিয়ে আলফা ধৰিলে আৰু তাৰ পাছতে আৰম্ভ পদবাহত হাত দিছিল বিপ্লৱে ছোৱালী হোষ্টেলৰ কাষত নিশা বিপ্লৱ কৰা বিপ্লৱে ছোৱালীবোৰৰ পৰা ন্যায্য প্ৰাপ্য হিচাপে কি বিচাৰিছিল নাজানো শৰীৰৰ প্ৰাইভেট পাৰ্ট দেখুৱা বিপ্লৱক হোষ্টেলৰ ছোৱালীবোৰে দিলে পাব্লিক ধুলাই প্ৰাইভেট পাৰ্ট শো ফ্ৰী বিনিময়ত
পাব্লিক ধুলাই মুঠতে লেনা দেনা প্ৰক্ৰিয়াটো ভালদৰে চলিল পিঠিত ঔকিল সোধালে আঁঠু কৰোৱালে কাণত ধৰুৱালে দুজনী মানে পূৰ্ণহতীয়া চৰু সোধালে মানে ৰামধুলাই পৰিল বিপ্লৱৰ সৰ্বশৰীৰত হোষ্টেলৰ ছোৱালীবোৰে ড্ৰাই ক্লিনত ধোৱা দি ধুলে বিপ্লৱৰ ভাষ্য সি হেনো প্ৰস্ৰাৱ কৰিবলৈহে তালৈ আহে আৰু হোষ্টেলৰ ছোৱালীৰ কথা শুনক যথাসময়ত পুলিচ আহিল গটিয়াই পুলিচৰ গাড়ীত তুলি লৈ গল বেচৰম বিপ্লৱক ৰক্ষা প্ৰভু ইমানতেই যে ৰক্ষা নহলে বিপ্লৱৰ দেহৰ গোপন অংগ দেখুৱা বিপ্লৱী সত্তাটো হিমানতেই চিৰদিনৰ বাবে আধ্য পৰিলেহেঁতেন পদুবাহত হাত দিয়াৰ মজাটো হাতে হাতে পালে এজন ল'ৰা আহি পিনে সদায় আমাৰ মানে 11টা 10:30 11টা 12টা এনেকুৱা ওচৰত আহি পিনে পাছফালে পৰা গৈ পিনে মানে শিলগুটি দলিয়াই আৰু শিলগুটি দলিয়াই পিনে মানে ছোৱালীখিনিয়ে যদি তাক চাই তেতিয়া মানে সি অশ্লীল ইংগিত দেখায় পেনৰ চেইন খুলি তাৰ প্ৰাইভেট পাৰ্ট দেখাব বিচাৰে ব্যুৰো ৰিপৰ্ট নিউজ 1 নৰ্থ ইষ্ট গুৱাহাটী